কাম বন সামৰি তাঁতখন ববলৈ বুলি আহিছিলোঁ আৰু তাঁতখন ধুনীয়াকৈ কাপোৰেৰে ঢাকি থোৱা আছিলে। ৰাতিটোৰ ভিতৰতে নাজানো কিহৰ বাই সূতাখিনি কাটি দিছে। এইখিনি বাৰু যোৰা দিছোঁ। ইয়াত 20ডালমান, ইয়াত 2ডালমান, ইয়াত 4-5ডালমান, ইয়াত 2ডালমান সূতাখিনি এইখিনি মানতে কাটি দিছে কোনোবাই। এতিয়া কিয়বা পোকেই কাটিছে নে ৰাতিটোৰ ভিতৰতে কিহে কাটিছে নাজানো। এইখিনি বাৰু যোৰা দিব আছে। এইখিনি চাওকচোন সূতাখিনি কেনেকৈ ওলমি আছে। আহিয়ে মূৰটো একদম গৰম হৈ গৈছিল কাপোৰখন যেতিয়া আঁতৰাইছোঁ তাঁতখনৰ পৰা। সূতাবোৰ দেখি পিনে ছিঙি থৈছে কোনোবাই, কিহবা পোকে চোকে কামুৰিলে নাজানো। যিহেতুকে এইটো মোৰ জীৱিকা পথ, সেইকাৰণে এনেকৈ সূতাবোৰ কাটি দিলে বা ছিঙি দিলে বেয়া লাগে দিয়কচোন। আৰু যোৰাওতেওতো সময় লাগে। সূতাবিলাক কাপোৰ বৈ বিক্ৰী কৰি যিকেইটকা পাওঁ সেইকেইটকা মোৰ কাৰণে কিবা এটা ল'বলৈ হয় আৰু মোৰ হাত খৰচ ওলায়, বা মই ভাবি থকা বস্তু এটা পূৰণ কৰিব পাৰোঁ লৈ। তাঁতখনেই হৈছে মোৰ আশা সপোন, সেইকাৰণে এনেকৈ সূতাবোৰ কাটি দিলে বেয়া লাগে। বাৰু যি কি নহওক, এইখিনি ফুল বাচি শেষ কৰিলোঁ। এইখিনি মই মেখেলা লগাইছিলোঁ আৰু ফুলৰ কালাৰকেইটা কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। এইটো বাৰু ওলোটা পিঠি হৈছে, চিধাকৈ ফুলটো ইপিঠিতহে আছে, এইফালে পাছফালে আছে। কাটিলে বাৰু আপোনালোকক নিশ্চয় দেখাম। বাৰু যি কি নহওক কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব।